পুৱাই গা পা ধুই আজৰি হৈ পদুমনি থানলৈ বুলি ওলালোঁ। বলকচোন তেন্তে আজি ভিডিঅ'টি মই আৰম্ভণি কৰোঁ। আৰু এইফালে মই বস্তুবোৰ ভৰাই ল'লোঁ ধুনীয়াকৈ। আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় পদুমনি থান, আমি ওলাই গৈ আছোঁ। আৰু এইফালে গাড়ীত মা দেউতা আৰু মানুহজন বাইদেউহঁতে আছে, সিহঁতেও গৈ আছে। তাৰপিছত আহি আমি পদুমনি থান পালোঁহি। দেউতা আৰু মানুহজনে হাঁহটো মন্দিৰলৈ আগবঢ়াবলৈ লৈ গ'ল। মা আৰু মই ৰৈ থাকিলোঁ। আৰু এয়া মই ৰৈ আছোঁ সিহঁতলৈ। আৰু আজি হাঁহটো আমি আগবঢ়াই কিনি বেলেগত খামগৈ বুলি ভাবিছোঁ। নিজৰ কথা, বেলেগতো খাব পাৰি, তাতো খাব পাৰি। তাৰপিছতে আহি আমি বজাৰ কৰি ল'লোঁ অকণমান। বজাৰ কৰি আহি আমি ঠাইডোখৰ পালোঁহি। আৰু চাইছোঁ কোনডোখৰ জেগা ভাল হ'ব বুলি। তাৰপাছতে এয়া আপোনালোকক দেখুৱালোঁ গোটেই ৰাউণ্ডটো। নদীৰ কিনাৰ বৰ সুন্দৰ ঠাই। আৰু এইফালে আমি এডোখৰ জেগা বাছি ল'লোঁ। তাৰপিছত এইবোৰ বাহঁতে কামত লাগি আছে, বা শাক চাক কাটি আছে। এইফালে মানুহজনে গাহৰি খৰিকাত দি আছে। এইফালে মাক চাহ দি ল'লোঁ মই। বৰ্তমান মা অসুস্থ যে। তাৰ পাছতে আমি সকলোৱে বহি চাহ খাই ল'লোঁ। চাহ খাই মই তামোলখন খাই ল'লোঁ। মই হ'লে তামোল খাওঁ দেই, আপোনালোকে নাহাঁহিব আকৌ, তামোলখন মেইন। আৰু এইফালে মাংস পুৰি থকা হৈছে। এই ইহঁতকেইটাক দেখিছেনে কি ধুনীয়াকৈ পানীত খেলি আছে। সিহঁতক দেখি যে মোৰ এই সৰুতে ল'ৰালি কালৰ সেইবোৰ কথা মনত পৰি গ'ল পাই। ইমান ধুনীয়াকৈ খেলি আছে। আৰু এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ। তাৰ পাছতে এয়া হাঁহটো গুচাই থকা হৈছে। তাৰ পাছতে আমি সকলোৱে বহি মাংস পুৰি ধুনীয়াকৈ এনেকৈ চাটনি ধুনীয়াকৈ বনাই ধুনীয়াকৈ খালোঁ। তাৰপিছতে হাঁহটো কাটি আছে মানুহজনে। এইকেইজনী ভাগিন খাই বুলি কৈছে। তাৰপাছতে মই এয়া মাংস বনাবলৈ ল'লোঁ। তাৰপিছত নিজৰ দায়িত্ববোৰ আছেই নহয়। মাংস বনাই মেলি মাক ইনচুলিন দিবলৈ টাইম হ'ল। ইনচুলিনটো দিবলৈ ল'লোঁ। আৰু টেবলেট খুৱাব লাগিব যে, টেবলেট টাইমে টেবলেটটো দিলোঁ। ইনচুলিনটো দিয়াৰ পাছতে মাক আগতীয়াকৈ ভাত দি ল'লোঁ। তাৰ পাছত আমি খাম। আৰু নৈৰ কিনাৰত এনেকৈ ফেমিলিৰ লগত খালে সঁচাই ভাল লাগে, হয় নাই? আমিবোৰেতো সদায় লগৰীয়াৰ লগত খাই থকা হয়। ফেমিলিৰ লগত খোৱা মজাটো বেলেগ দিয়কচোন। আৰু আমি বহি সকলোৱে ভাত খাই ল'লোঁ। খাই বৈ আজৰি হৈ আমি সকলোৱে বহি এনেদৰে কথা পাতিলোঁ। তাৰ পাছতে নাচিছিলোঁ জানে, নচা ভিডিঅ'টো মোৰ ডিলেটে হৈ থাকিলে। আৰু আমি সকলোৱে ফটো উঠিলোঁ। আৰু আজিৰ ভিডিঅ'টি মই ইমানতে সামৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।